মোক যিসকলে আগৰ পৰাই জানে সেইসকলে মোক গম পায় যে মই কেনেকুৱা প্ৰকৃতিৰ মানুহ। আমাৰ বৰ্মা ডাঙৰীয়া 2011 পৰা মোক ভালদৰে গম পায়। মই সকলো শ্ৰেণীৰ মানুহৰ লগত থাকি মই ভাল পাওঁ। চিধা কথা কৈছোঁ মই। হেৰিও নিচিনা কোৱা নাই, মই জুবিন গাৰ্গৰ নিচিনা কোৱা নাই যে মই খেন্দা গান গাইছো। মই থাকি সকলোকে যিহেতু এটা কবিতা মই গাই দিম। এইটো কৈছিল আমাৰ প্ৰয়াগৰাজীৰ ইছমাইল ছাৰ, যিটো শংকৰী মানে শংকৰদেৱৰ শিষ্য বুলি নকওঁ, অধ্যয়ন কৰে এইটো বিষয়ত আৰু লণ্ডনতো ভাষণ দিছিল। এইটো কবিতাটো লিখিছিল 1992 চনত। কবিতাটোৰ নাম আছিল সাম্প্ৰদায়িকতা। অনুগ্ৰহ কৰি অলপ সকলোৱে মন দিব। মোক পদাঘাত কৰা, যুগে যুগে তোমাৰ প্ৰজন্মৰ তেজত ঢালিছো বিষ, মগজুত ৰোপণ কৰিছো বিভেদৰ বীজ। হে মানৱতা, মোক পদাঘাত কৰা, মোক দাহ কৰা। মই তোমাৰ ঘৰ আৰু বসতি জ্বলাইছো, মন্দিৰ জ্বলাইছো, মছজিদ জ্বলাইছো, মন্দিৰৰ পৰা ভিতৰত কৰিছো হৰে কৃষ্ণ হৰে ৰাম, মছজিদৰ পৰা আজান। মোক বেত্ৰাঘাত কৰা, মই জামাত আৰু সংঘ পৰিয়ালৰ প্ৰতিনিধি হৈ মুছলমান হৈ পৰিভ্ৰমণ কৰিছো গাজীপুৰৰ পৰা পাকিস্তান, পাকিস্তানৰ পৰা কিতাপ লৈছো ঢাকাত, আকৌ হিন্দু হৈ হিন্দু প্ৰদেশৰ পৰা আহিছো অযোধ্যাত। মই মিৰাটতো আছিলো, মুৰ্দাবাদতো আছিলো, মই মুম্বাইতো খেলিছো ধৰ্মৰ ৰং চালি, ৰামৰ কথা কৈ মহম্মদৰ বুকুত মাৰিছিলো চুৰি। বংগ হৈ পৰিভ্ৰমণ কৰোঁতে মোক সোধা হৈছিল শ্ৰী চৈতন্য কোন, কবিৰ কোন। মই অসমলৈ আহিব খোজোতে মোক সোধা হৈছিল শ্ৰী শংকৰদেৱৰ আজান ফকীৰ কোন। মইতো এনে কোনো মহাপুৰুষৰ নামেই নাজানো যাৰ স্মৰণে কৰি আহে সম্প্ৰতিৰ বতৰা। মইতো তেনে কোনো কথাই নাজানো যাৰ বাবে অক্ষত থাকে মন্দিৰ অথবা মছজিদৰ চৰা। মোৰ এটাই মাথো কাম, সৃষ্টিৰ অদ্ভুত ধ্বংস কৰা। মই হত্যা কৰি মাকৰ বুকুৰ শিশুৰ কথা, মই হত্যা কৰি সেউজ সপোন স্বাধীনতা। তুমি মোক হত্যা কৰা হে মানৱিকা, মোৰ নাম সাম্প্ৰদায়িকতা।